হেল্ল' এভৰিৱান, আজি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিকেইটা এক্সামত মানে আহি থাকে, প্ৰায় আহি থাকে, কিন্তু ইজি হয়। তোমালোকে কেতিয়াবা কনফিউজনত অলপ ডাউট থাকি যায়, কুৱেশ্যনত ভুল হ'ব পাৰে, সেইকাৰণে আজি আমি কেইটামান সহজ কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে অপশ্যন ৱাইজ চেষ্টা কৰিবা কৰিবৰ কাৰণে, অপশ্যনকেইটা ট্ৰাই কৰিবা। কুৱেশ্যন 1 দি আছোঁ, অসমৰ ৰাজধানী কি? ইয়াৰ আমি জানো সকলোৱে দিছপুৰ। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ জাতীয় উদ্যান কোনটো? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ইয়াৰ অপশ্যন বি হৈ যাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ ৰাজ্যিক পশু কি? অসমৰ ৰাজ্যিক পশু হ'ল গড়। নেক্সট কুৱেশ্যন দিয়া আছে, কুৱেশ্যন নম্বৰ 4, বিহু অসমৰ কোনটো উৎসৱ? এইটো কিহৰ বাবে জড়িত কাৰণে আমি বিহু কৰোঁ? কৃষি উদ্যোগৰ লগত জড়িত হৈ থাকে। বি নম্বৰ আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন 5, অসমৰ সৰ্ববৃহৎ নদী কোনটো? অসমৰ সৰ্ববৃহৎ নদী হ'ল অপশ্যন ডি ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 6, অসমৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনত। অপশ্যন বি। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, এইটো আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন দিয়া আছে, শ্ৰীমন্ত শংকৰদেৱ কোন ধৰ্ম প্ৰচাৰ কৰিছিল? এইটো আমি জানোৱেই, এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। অপশ্যন চি। অসমৰ চাহ বাগিচা বা চাহ উদ্যোগ কিহৰ বাবে বিখ্যাত? কোনখন জিলা? জিলাখন কোনখন হয়? এইটো অপশ্যন হৈ যাব বি যোৰহাট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মূলতঃ কিহৰ বাবে বিখ্যাত? কিহত আমি জানো এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয়। অপশ্যন চি আনচাৰ হৈ যাব। অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল অপশ্যন এ দিয়া আছে পদুম ফুল, তোমালোকে এইটো আনচাৰ হৈ যাব বি কপৌ ফুল। অসমৰ ৰাজ্যিক গছ কি? নহৰ গছ, বি নম্বৰ আনচাৰ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক পক্ষী কি? এইটো হৈ যাব দেওহাঁহ। দেওহাঁহ কি হয়? ৰাজ্যিক পক্ষী। অপশ্যন চি। কুৱেশ্যন নম্বৰ 14, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অপশ্যন বি গুৱাহাটীত অৱস্থিত। অসমৰ বিখ্যাত নৃত্য কোনটো? অসমৰ বিখ্যাত নৃত্যটো কোনটো হয়? এইটো হ'ব বিহু নৃত্য। অপশ্যন চি ইয়াৰ আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন দিয়া আছে, লাচিত দিৱস আমি কিহৰ স্মৰণ কৰি আমি এইটো পালন কৰোঁ? এইটো হ'ব লাচিত বৰফুকনত আমি স্মৰণ কৰি পালন কৰোঁ। অপশ্যন চি হৈ যাব ইয়াৰ আনচাৰ, ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 17, অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনটো? অপশ্যন বি হৈ যাব গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 18, অসমৰ কোন জিলাখন ট্ৰি চিটি অফ ইণ্ডিয়া নামে পৰিচিত? এইটো বিখ্যাত হয় যোৰহাট জিলাখন। অপশ্যন বি আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন দিয়া আছে 19, ভূপেন হাজৰিকাক কোন ক্ষেত্ৰৰ বাবে জনা যায়? কোন ক্ষেত্ৰৰ বিষয়ে ভূপেন হাজৰিকা আছিল? সংগীত। অপশ্যন বি হৈ যাব। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ বিখ্যাত বৈষ্ণৱ মঠসমূহক কি বুলি কোৱা হয়? এইটো কি বুলি জনা যায়? সত্ৰ বুলি জনা যায়। মানৱ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? মানৱ ৰাষ্ট্ৰীয় উদ্যান যে কোন জিলাত অৱস্থিত? অপশ্যন এ হৈ যাব বৰপেটা জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 12, অসমৰ কোন উৎসৱ ঢোল বা পেঁপা ব্যৱহাৰ কৰা হয়? এইটো অপশ্যন চি হৈ যাব বিহু উৎসৱ। অসমৰ মুখ্য ভাষা কি? অসমৰ মুখ্য ভাষা আমি জানো হিন্দী হয়। এইটো ইজি কুৱেশ্যন আছে, চৰি। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। কুৱেশ্যন নম্বৰ 24, ৰঙালী বিহু আন এটা কি নামেৰে জনা যায়? ৰঙালী বিহুক বহাগ বিহু নামেৰে জনা যায়। আজি কুৱেশ্যন লাষ্ট কুৱেশ্যন হয় এইটো 25, অসমৰ কোনখন চহৰক গেটৱে অফ নৰ্থ ইষ্ট বুলি জনা যায়? অপশ্যন বি হৈ যাব ইয়াৰ আনচাৰ গুৱাহাটী। থেংক ইউ ফৰ ৱাচিং। আৰু এইবিলাক এক্সামত আহি থাকে, মানে চিম্পল হয়, কিন্তু কুৱেশ্যনকেইটা আমি ইজি লৈ আহিছোঁ। নেক্সট আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিম। তো জয় হিন্দ।